বড়ো সাহিত্যৰ যি বাৰ্ষিক অধিৱেশন আজি মুকলি হয় খুবেই ভাল লাগি আছে প্ৰথমতেতো সাহিত্য সভা আমাৰ জাগাত হৈ আছে তামোলপুৰত গতিকে প্ৰথমতে তাৰ কাৰণে আমি সুখী আছিলোঁ এতিয়া আমাৰ দেশৰ প্ৰধান ৰাষ্ট্ৰপতি যিহেতু আমাৰ জাগাত আহি আছে গতিকে আমি তামোলপুৰ বাসী হিচাপে আমি নথৈ আনন্দিত ৰাইজে কিন্তু মানে অধিৱেশন চলিলে আহোঁতে বহুত কষ্ট পাইছে হয় 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 তেওঁলোকে বহুত কষ্ট পাইছে তাৰ পিছতো কিন্তু তেওঁলোকক বাধা দি ৰাখিব পৰা নাই ইয়াতে গম পায় যে তেওঁলোকৰ উৎসাহ কিমান যিহেতু দেশৰ প্ৰধানজনৰ কাৰণে কিছু প্ৰট'কল থাকে সেয়া আমি মানিবই লাগিব উপায় নাই গতিকে প্ৰথমতে তাৰ বাবে আমি ক্ষমা বিচাৰিছোঁ যে তেওঁলোকক সুবিধা কৰি দিব পৰা নাই যে খোজকাঢ়ি আহিব লগা হৈছে বহুতখিনি দূৰ যাই হওক আমাৰ উৎসাহটো তাতো কিন্তু বাধা দিব পৰা নাই Sampai